হেপী কাতি বিহু। কাতি বিহু বুলি শুভেচ্ছা থাকিল আপোনালোকক। আপোনালোকে এনেকৈ পথাৰৰ মাজত গৈ ৰবাব টেঙা খাবলৈ যায়নে বাৰু? আৰু আমি খাবলৈ গৈছোঁ পথাৰৰ মাজত। চবেই খাব যায় প্ৰতিটো বছৰে, কিন্তু মই এইবাৰ ফাৰ্ষ্ট টাইম খাবলৈ গৈছোঁ পথাৰৰ মাজত। এয়া লগৰ কেইজনী চবেই আহি ইয়াত পথাৰৰ মাজত খাবলৈ আহিছোঁ ৰবাব টেঙা। এফালে আকৌ নাৰিকল সৰু সৰুকৈ কাটি লৈছোঁ, জলকীয়া। এয়া সৰু ভাইটিয়েও হেল্প কৰি আছে, আকৌ মই ভিডিঅ' কৰি আছোঁ। নিমখ সানি ইমান মজা লাগিছিল, আৰু এইটো ক'লা নিমখ মিহলাই কৰি টেষ্টি বেলেগ। চাই থাকিব দেই ভিডিঅ'টো। পথাৰৰ মাজত টেঙা খাবলৈ যোৱাৰ টেষ্টটো আৰু অলপ বেলেগ। আকৌ মই এইটো ভিডিঅ' ৰেকৰ্ড কৰাটো উল্টাকৈ ৰেকৰ্ড কৰি দিলোঁ খোৱা টাইমত। মজা লাগিছে খাই, কিমান মজা লাগিছে চবেই মিলি খাই পূৰা এনজয় কৰিলোঁ। এয়া নাৰিকলটো দেখিয়ে নাপালে, মোবাইলটো ইমান চাফা নহয়। ইফালে আকৌ সৰু ভাইটি আৰু লগৰ কেইটামান খাই চেচ কৰি দিলোঁ, আৰু কেইটামান এয়া ফটো উঠি আছে আৰু সামৰি আছে পথাৰৰ মাজত, নদীৰ মাজত চবেই ফটো উঠি আছে। এতিয়া ঘৰত যোৱা টাইমতো ভিডিঅ' কৰি লৈছোঁ। এয়া সেইটো মেইন ৰাস্তাত, আমি মেইন ৰাস্তাতে খাবলৈ বিচাৰিছোঁ, জেগা নাপালোঁ। সকলোৱে আহি পেলাই খাই আছিলে। ইহঁতৰ সোনকালে হ'ল চাগে, চবেই ঘৰত গুচি গ'ল। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। বাই।